নমস্কাৰ। আজিৰ ভিডিঅ'টোত পুৰুষ সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হৈছে। এতিয়া আমি সাধাৰণতে পুৰুষ বুলি ক'লে মতা মানুহকে বুজোঁ, কিন্তু ব্যাকৰণত পুৰুষ বুলি ক'লে আমি ব্যক্তিক বুজিম। অৰ্থাৎ সেই ব্যক্তিগৰাকী মতাও হ'ব পাৰে নাইবা মাইকীও হ'ব পাৰে। এতিয়া আমি ব্যাকৰণত পুৰুষ কাক বোলে চাওঁ আহক। ব্যক্তিবোধক সৰ্বনাম পদবোৰক পুৰুষ বোলে। ইংৰাজী ব্যাকৰণৰ দৰেই অসমীয়া ব্যাকৰণতো পুৰুষ তিনি প্ৰকাৰৰ: প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। মই আজি তোমাক মীৰাৰ কিতাপখন দি পঠিয়াম। ইয়াত মই প্ৰথম পুৰুষ, তোমাক দ্বিতীয় পুৰুষ, মীৰাৰ বা মীৰা তৃতীয় পুৰুষ। প্ৰথম পুৰুষ কওঁতা বা কৰোঁতা ব্যক্তিবোধক সৰ্বনাম পদক প্ৰথম পুৰুষ বোলে। যেনে মই চিঠি লিখিছোঁ, আমি খেলিবলৈ যাওঁ। ইয়াত মই আৰু আমি এই দুটা প্ৰথম পুৰুষৰ পদ। দ্বিতীয় পুৰুষ কওঁতাই যাৰ আগত কয়, অৰ্থাৎ শুনোতা বা শ্ৰোতাগৰাকী দ্বিতীয় পুৰুষ। যেনে তুমি কিতাপ পঢ়া, আপোনালোক এতিয়া বহক। ইয়াত তুমি আৰু আপোনালোক দ্বিতীয় পুৰুষৰ পদ। তৃতীয় পুৰুষ যাৰ বিষয়ে কওঁতাই ব্যক্ত কৰে, তেওঁ তৃতীয় পুৰুষ। যেনে মই ভাবোঁ ৰীতাই পৰীক্ষাত ভাল কৰিবই। ইয়াত ৰীতাই তৃতীয় পুৰুষৰ পদ।